তেওঁৰ বহুত কেইখন কিতাপ আছে সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইন্টেলেকচুৱেল কেতিয়াবা হলে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে আই হ্যাভ এভিডেন্স কে আজি আৰু আমি তেওঁৰ ওপৰত ডিসকাস কৰিব খোজা নাই কিন্তু ভূপেন হাজৰিকা কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক জুনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল গতিকে আজি আমাৰ জাতীয় আইকন সমূহক জুনে জুনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া যেনেকৈ আজি আমি ঔৰংজেবক দি আছো ঠিকছে এই সকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয় অসমত এটা চাম এনেকুৱাই আছিল যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে systematically they have demolished all the intellectual june baopanthat nasile ei eta same aji 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল ভাল মানুহে হাৰি হাত ডাঙি গুছি গৈছে পৃথিৱীৰ পৰা মই এবিলাক অলপ অলপ মানুহক মনত পেলাই দিয়া আছো যে এবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিবেশত আবদ্ধ ৰাখি কিমান লৰা ছোৱালীক বেয়া আৰে হিৰেন গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি এই যে দুখীয়া লৰাবিলাকে চাকৰি পাইছে সব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা অন্তত এইটো ভাল কৰিছে তাকো কব এইটো বুৰ্জুৱা এই লেফট ইন্টেলেকচুৱেল খিনি অসমক একোটা প্ৰজন্মক শেষ কৰি থৈ গল নিগেটিভিটি ঋণাত্মক সকলো ফালে বেয়া 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 আৰে অসমত একো ভাল নহয় নেকি সব বেয়া গতিকে এই লেফট ইন্টেলেকচুৱেল খিনি যেতিয়া দাবি যাব সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব